জীয়াই থাকিবলৈ টকা লাগে, কিন্তু কেৱল টকা ঘটিবৰ বাবে জীয়াই থাকিব নালাগে। আমি দিনৰ দিনটো কষ্ট কৰোঁ, কপালৰ ঘাম মাটিত পেলাই টকা উপাৰ্জন কৰোঁ, যাতে নিজৰ জীৱনটো সুন্দৰ কৰিব পাৰোঁ। কিন্তু নিজৰ দেহাটোৰ কথা কিমানে ভাবোঁ। ৰাতিপুৱাই নাকে মুখে কিবা গুজি নাইবা খালী পেটে দায়িত্ব আৰু কৰ্তব্যৰ বোজা মূৰত ৰাখি ওলাই আহে। কিন্তু দিনৰ দিনটো ৰ'দে বৰষুণে থাকিও কেতিয়াবা পানী এটুপ খাবলৈও সময় নাথাকে। মুঠতে নিজৰ কথা নাভাবি সকলোৱে কৰ্মত ব্যস্ত। নষ্ট হৈছে স্বাস্থ্য। নিজৰ প্ৰয়োজন পূৰাবলৈ কৰ্ম কৰাটো আমাৰ কৰ্তব্য, কিন্তু কথাতে কয় নহয়, দেহা থাকিলেহে বেহা। গতিকে দেহাটোকো সুস্থ কৰি ৰখাটো আমাৰ দায়িত্ব। আমি মানুহবোৰ সামাজিক প্ৰাণী, সমাজ পাতি বাস কৰোঁ। আমাৰ পৰিয়ালৰ মানুহখিনি আমাৰ প্ৰাথমিকতা। কিন্তু এটা কথা মন কৰিছেনে, সেই মানুহখিনিৰ বাবে আমি সকলো কৰোঁ, কিন্তু আপোন মানুহখিনিৰ লগত কিমান সময় একেলগে পাৰ কৰোঁ। প্ৰথমতে এষাৰ কথা কৈছিলোঁ যে জীয়াই থাকিবলৈ আমাক টকা লাগে, কিন্তু কেৱল টকা ঘটিবলৈ আমি জীয়াই থাকিব নালাগে। আৰু এটা কথা, আমি যিজনে টকা উপাৰ্জন কৰোঁ তেওঁৱে যদি নিজৰ শৰীৰটোৰ ধ্যান নাৰাখোঁ, স্বাস্থ্যৰ অৱনতি ঘটি গৈ থাকিব, তেনেহ'লে পিছলৈ বাৰু কেনেকৈ ঘটিম ভাবকচোন। আৰু যিটো পৰিয়ালৰ বাবে টকা উপাৰ্জন কৰিম, জীয়াই থকা কালতে যদি সেই মানুহখিনিৰ লগত সময় নকটাওঁ, তেনেহ'লে জানো সেই টকাখিনিৰ কিবা মূল্য আছে ভাবকচোন।